নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ক্লে দি নিজে ফুলি বনাম বুলি ভাবিলোঁ। আৰু মই সুকন্যা বা ভিডিঅ'ত দেখিছিলোঁ, তাৰপৰা চায়ে বনাই আছোঁ। আৰু আপোনালোককো এইটো হয়নে নহয় বোলো মই বনাই চাওঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আৰু একদম ধুনীয়াকৈ চাওক, দুযোৰ ধুনীয়াকৈ ফুলি ওলাই গৈছে। মই বেলেগ বেলেগ এযোৰ ব্লেকত বনাইছোঁ, এযোৰ ব্লুত বনাইছোঁ। আৰু মোৰ ওচৰত চেপকেইটা আছিলে বাৰু, সেইকাৰণে এটা পাত ডিজাইনত বনাইছিলোঁ আৰু এটা হাৰ্ট ডিজাইনত বনাইছিলোঁ। আৰু বহুত ধুনীয়া হৈছে। আৰু গোটেইখিনি মই কেনেকৈ কৰিলোঁ আপোনালোকক দেখাই যাওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই কৰ্ণফ্ল'ৰ 2 চামুচ লৈ লৈছোঁ প্ৰথমতে। আৰু এয়া দেখিছে, এইখন চামুচেৰে 2 চামুচ লৈ লৈছোঁ। আৰু লগতে লাগিব ফেভিকল, আৰু এইটো দেখিছে ফেভিকল। আৰু ফেভিকল সমান পৰিমাণৰে লাগে, কিন্তু মই প্ৰথমতে এচামুচ দি লওঁ। এচামুচ দি মঠি চাম, যদি নহয় তেতিয়া আকৌ এচামুচ দিম। আৰু লগতে এয়া দিছোঁ নাৰিকল তেল কেইটোপালমান, আৰু অকণমান ভিনেগাৰ দি দিম, যাতে গোন্ধ নাহে এই হেৰিটোৰ পৰা। আৰু সেইটো কাৰণে ভিনেগাৰ অকণমান দিলোঁ, 2 টোপালমান দিছোঁ। আৰু এয়া মই মঠিবলৈ লৈছোঁ। আৰু যদি এয়াই নহয় তেতিয়া আৰু এচামুচ মই এয়া নোহোৱাৰ কাৰণে এচামুচ আৰু লৈ মই এয়া ফেভিকল দি দিছোঁ। আৰু ফেভিকলখিনি দি ভালদৰে এইখিনি মঠি ল'ম। আৰু তেল দিয়া আছে যেতিয়া অকণমান হাতত লাগি ধৰে, ভাবিলোঁ তেল এটোপালমান লৈ হাতত লগাখিনি এৰাব পাৰি বাৰু। এয়া মই অকণমান শুকান এৰিও দি লৈছোঁ, কাৰণ অকণমান পনীয়া পনীয়া লাগিলে লগাৰ কাৰণে মই অকণমান শুকান কৰ্ণফ্ল'ৰ দি ল'লোঁ। আৰু লগতে অকণমান হাতত একদম লাগি লাগি ধৰিছে, চব চিপকি গৈছে, সেইটো কাৰণে মই আৰু অকণমান নাৰিকল তেল দি পিনি ভালদৰে লাডুটো বনাই ল'লোঁ। আৰু এইদৰে 2টা ভাগ কৰিলোঁ, এটা ভাগত দিলোঁ ব্লু আৰু এটা ভাগত দিলোঁ ব্লেক। মই তেনেকুৱা 2টা কালাৰ বনাম বুলি ভাবিলোঁ। আৰু মই এইটো ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো কালাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু মোৰ ওচৰত ফুড কালাৰ আছিলে, বেলেগ একো নাছিলে, সেইটো কাৰণে মই ফুড কালাৰে দিলোঁ। আৰু এয়া চব ধুনীয়াকৈ ভালদৰে একদম মঠি এনেকৈ হেৰি কৰি ৰংটো আনি ল'ব লাগিব। আৰু মোৰ হাতখন একদম অৱস্থা বেয়া হৈ গৈছে, হাতখন নাচাব আৰু হাতত ৰংটো লাগি যায়। আৰু এইদৰে পলিথিন এটাত পাৰি লৈ মই খিনি বেলি ল'লোঁ, ক্লেখিনি ধুনীয়াকৈ বেলি ল'লোঁ। বেলি লৈ পিনি চেপ দিম। অকণমান ঢিলা হৈ আছে বস্তুটো, অকণমান কৰ্ণফ্ল'ৰ লগাই ল'ব লাগিব। সেইটো কাৰণে মই এইটো ৰাখি থ'লোঁ, ৰাখি থৈ এই ব্লুটো কৰিবলৈ ল'লোঁ। ব্লুটো অকণমান টান হৈছিলে, ব্লুটো কৰা সময় হৈছিলে। আৰু অকণমান কৰ্ণফ্ল'ৰ লগাই ল'লোঁ, লগাই লৈ টান কৰি ল'লোঁ। আৰু লাহে লাহে এইদৰে পিন এটাই মই বেলি ল'লোঁ। আৰু বেলি লৈ এয়া হৈ গৈছে চব বেলা। আৰু ইয়াতে মই এতিয়া মোৰ ভাগৰ চেভ আছে, কাৰণ মই কেকৰ হেৰিয়ত ব্যৱহাৰ কৰি থাকোঁ যেতিয়া চেভবিলাক, সেইটো কাৰণে মই এয়া এটা হাৰ্ট চেভত বনাম বুলি ভাবিলোঁ। আৰু হাৰ্ট চেভৰ এইটোৱে এয়া কাটি ল'লোঁ। এইটো আপোনালোকে অনলাইনত পাই যাব, মই অনলাইনত আনিছিলোঁ এইখিনি। আৰু আপোনালোকে কেকৰ বস্তু বনাবলৈ এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু মই এয়া 2যোৰ ওলালে ফুলি, এযোৰ পাত ডিজাইনত বনালোঁ, ব্লেকত যিটো আছিলে সেইটো দেখুওৱা নহ'লে বাৰু কটাটো, কিন্তু পাতটো বহাই দিলেই হৈ গ'ল। আৰু এইটো হাৰ্ট ডিজাইনত বনালোঁ। এয়া চাওক, মই আপোনালোকক পিন্ধিও দেখাই দিছোঁ। এইযোৰ ব্লেকত পাতৰ ডিজাইনত বনাইছিলোঁ। আৰু এয়া দেখিছেনে, মোৰ ছোৱালীজনীও একদম ফুলি ওপৰতে পিন্ধি একদম পূৰা হেৰি দি আছে। আৰু এয়া মই এইযোৰো অলপ পিন্ধি ল'লোঁ। এয়া চাওক, এইযোৰ ধুনীয়া লাগিছে, নিজে বনোৱা বস্তু ভালেই লাগে দিয়কচোন। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, তেতিয়া সকলোৱে পাব মোৰ ভিডিঅ'বিলাক। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেতিয়াহ'লে আহিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।